নমস্কাৰ টেট পৰীক্ষাৰ্থীসকল ইউটিউব চেনেল PM কোচিং চেণ্টাৰলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লৈ আনিছোঁ অসমীয়া বিষয়ৰ অতি গুৰুত্বপূৰ্ণ 10টা MCQ। গুৰুত্ব সহকাৰে চাব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিব নাপাহৰিব। বলক পৰীক্ষাৰ্থীসকল প্ৰশ্নসমূহলৈ যাওঁ আৰু আলোচনা কৰোঁ। প্ৰশ্ন 1, আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? এ. ত্ৰিপিটক, বি. জৈন ধৰ্ম গ্ৰন্থ, চি. চৰ্যাপদ, ডি. সংস্কৃত নাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ. ত্ৰিপিটক। প্ৰাকৃত ভাষাৰ যিটো স্তৰ আমি তিনিটা পাইছিলোঁ, আদি প্ৰাকৃত প্ৰথম স্তৰ। প্ৰাকৃত ভাষাৰ প্ৰথম স্তৰটো হৈছে আদি প্ৰাকৃত। আদি প্ৰাকৃতৰ কিছুমান গুৰুত্বপূৰ্ণ নিদৰ্শন হৈছে অশোকৰ শিলালিপি, ত্ৰিপিটক আৰু বৌদ্ধ শাস্ত্ৰত আদি ভাষাৰ নিদৰ্শন পোৱা যায়। প্ৰশ্ন 2, মাগধী ভাষা কাৰ আঞ্চলিক ৰূপ হয়? এ. মধ্য দেশৰ, বি. দক্ষিণ পশ্চিম অঞ্চলৰ, চি. উত্তৰ পশ্চিম অঞ্চলৰ, ডি. পূৰ্বাঞ্চলৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি. পূৰ্বাঞ্চলৰ। যিহেতু প্ৰাকৃত ভাষাৰ 4টা আঞ্চলিক ৰূপ পাইছিলোঁ, পূৰ্বাঞ্চলৰ মাগধী, মধ্য দেশৰ সৌৰসেনী, দক্ষিণ পশ্চিম অঞ্চলৰ মহাৰাষ্ট্ৰী, উত্তৰ পশ্চিম অঞ্চলৰ পৈশাচী। সেই 4টা আঞ্চলিক ৰূপ আমি পাইছিলোঁ। প্ৰাকৃত ভাষাৰ 4টা আঞ্চলিক ৰূপ পাইছিলোঁ। ইয়াৰে মাগধী ভাষাৰ আঞ্চলিক ৰূপ হৈছে পূৰ্বাঞ্চলৰ। প্ৰশ্ন 3, তলৰ কোনটো ৰজাৰ ৰাজত্ব ধ্বংস হোৱাৰ ফলত কামৰূপী ভাষা উপভাষালৈ পৰিৱৰ্তিত হয়? এ. কোচ ৰজা, বি. আহোম ৰজা, চি. চুতীয়া ৰজা, ডি. ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ. কোচ ৰজা। 17 শতিকাত কোচ ৰাজত্ব ধ্বংস হোৱাৰ পাছত সাহিত্য চৰ্চাৰ কেন্দ্ৰ নামনি অসমৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰিত হয়। তেতিয়াৰ পৰা আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত জীপ লোৱা উজনি অসমৰ উপভাষাটোৱে ইংৰাজ আমোলত মিছনাৰীৰ সহায় লাভ কৰি সাহিত্যিক মৰ্যাদা পায়। প্ৰশ্ন 4, অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ লগত হুবহু মিল থকা এটা ভাষাশৈলী হ'ল? এ. পৈশাচী, বি. সৌৰসেনী, চি. চৰ্যাপদ, ডি. ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি. চৰ্যাপদ। অসমীয়া ভাষাৰ বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰ। ধ্বনিতত্ত্ব, শব্দমালা আৰু বাক্যবিন্যাস আদি সকলো ক্ষেত্ৰতে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ নিগূঢ় সম্পৰ্ক ৰক্ষিত হৈছে। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা মোলান, পানী, দাপোন, ভাল, গোহালি, আজি, উজুবাত, সৰু, মিছা, নৈ আদিৰ শব্দবোৰ চৰ্যাপদত হুবহু ৰূপত পোৱা যায়। প্ৰশ্ন 5, প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা? এ. 4টা, বি. 5টা, চি. 2টা, ডি. ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাকৃতৰ আঞ্চলিক ৰূপ 4টা। আমি পাইছিলোঁ কি? পূৰ্বাঞ্চলৰ মাগধী, মধ্য দেশৰ সৌৰসেনী, দক্ষিণ পশ্চিম অঞ্চলৰ মহাৰাষ্ট্ৰী, উত্তৰ পশ্চিম অঞ্চলৰ পৈশাচী। সেইটো 4টা আঞ্চলিক ৰূপ আমি পাইছিলোঁ। তলৰ কোনগৰাকী পণ্ডিতৰ মতে অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে? এ. বাণীকান্ত কাকতি, বি. বেণী মাধৱ বৰুৱা, চি. কণকলাল বৰুৱা, ডি. ডিম্বেশ্বৰ নেওগ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ. বাণীকান্ত কাকতি। প্ৰশ্ন 7, অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা
এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম হ'ল এ তিব্বত বৰ্মী, বি নেপালী, চি পঞ্জাবী, ডি কাশ্মীৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ তিব্বত বৰ্মী। প্ৰশ্ন ৮ অহজীয়া বৰ্ডচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়? এ চৰ্চাপদ, বি বৰগীত, চি লোকগীত, ডি ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ চৰ্চাপদ। প্ৰশ্ন ৯ চৰ্চাপদবোৰত ব্যৱহৃত হোৱা অসমীয়া শব্দ এটা হ'ল এ দাপোন, বি জোন, চি পদুম, ডি শেৱালি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ দাপোন। ইয়াৰ উপৰিও মোলান, পানী, ভাল, গোহালি, আজি, উজুবাত, সৰু, মিছা, নৈ আদি শব্দও চৰ্চাপদত ব্যৱহাৰ হোৱা দেখা গৈছিল। প্ৰশ্ন ১০ মধ্য ভাৰতীয় আৰ্য ভাষাৰ এটা উদাহৰণ হ'ল এ তিব্বত বৰ্মী, বি নেপালী, চি পালি, ডি বাংলা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি পালি ভাষা।